প্ৰেছ কনফাৰেন্স কৰিলে যে 1 লাখ চাকৰি কেতিয়া দিব। অধ্যক্ষ মহোদয়, আজি মই গৌৰৱেৰে ইয়াত উত্তৰ দিছো যে মে' মাহৰ ভিতৰত আমি 1 লাখ চাকৰি দিয়াৰ কাম শেষ কৰি দিম। আজি কোনখন ৰাজ্যই বুকু ডাঠ কৰি ক'ব পাৰে যে মোৰ ৰাজ্যত চৰকাৰী চাকৰিত এটা টকাও ঘোষ লোৱা নহয়? আৰু কোনো এজন নিবনুৱা যুৱক যুৱতীয়ে ক'ব নোৱাৰে যে মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছো, মুখ্যমন্ত্ৰীয়ে চাকৰি দিছে। টকা লোৱাটো বাদ দিয়ক। নিৰ্বাচনী প্ৰচাৰৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ চৰকাৰী চাকৰি দিম, 2 লাখ আত্মসংস্থাপনৰ ব্যৱস্থা কৰিম, যাতে সেই 2 লাখ যুৱকে আৰু 5 জনক নিযুক্তি দিব পাৰে। মই অসমৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীক অনুৰোধ কৰিম যে অহাকালি তেখেতে যেতিয়া বিত্তীয় বৰ্ষৰ বাজেট দিব, অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ আত্মসংস্থাপনৰ আঁচনি এখন আমাৰ সদনত প্ৰস্তাৱিত কৰক। মই বিত্তমন্ত্ৰী ডাঙৰীয়ানীক তাৰ বাবে অনুৰোধ কৰিম।